আজিৰ আয়োজিত আপোন বা পৰমলেন মাৰুক কেন্দ্ৰীয় কমিটি আৰু ইয়াৰ উপসমিতি APM হুজাই ডিস্ট্রিক্ট কমিটি ইমা কৈথেল লাইৰেমিলুক শাখা সমিতি প্ৰমুখ্যে মালেম পৰম সিন্দম চাংলেন মণিপুৰী কলা কৃষ্টি আমাৰ সংঘ লগতে অন্যান্য সাব কমিটিৰ হৈ এটা প্ৰেছ মিট আমি আয়োজন কৰিছো। এই আয়োজনৰ মূল উদ্দেশ্যটো হ'ল আমি উত্তৰ পূৰ্বাঞ্চলৰ হৈ বাসিন্দা আমাৰ মণিপুৰী মিতেইসকলৰ ৰাজ্য চৰকাৰ হয়, লগতে অসমতো আমাৰ ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলী প্ৰমুখ্যে আমাৰ মণিপুৰী মিতেইসকল বহুতো স্থায়ীভাৱে আমাৰ খিলঞ্জীয়া হিচাপে বসবাস কৰি আহিছে। আমি পৰিচয় দিওঁতে আমাৰ অসমীয়া মণিপুৰী হিচাপে পৰিচয় দিওঁ। এই সংক্ৰান্তত এটি প্ৰেছ মিট আমি আয়োজন কৰিছো। আমি আমন্ত্ৰিত আমাৰ মূল কমিটিৰ আমাৰ পৰম ঠগম বা ইন্দ্ৰ কুমাৰ সিংক পৰিচয় দিছো। ছাৰক আমি নমস্কাৰ জনাইছো। তাৰপিছত আমাৰ ইমা কৈথেলৰ আৰু APMৰ ফাউণ্ডাৰ আমাৰ খুৰাদেউ চূড়ামণি সিংহ আৰু লগতে আমাৰ APM ইমা কৈথেলৰ যিটো আমাৰ উদ্যোক্তা আমাৰ বজাৰ ইমা কৈথেল APM ইমা কৈথেল যিটো আছে তাৰ আমাৰ চূড়ামণি সিংহ আৰু আমাৰ নীলচান সিংহ আমাৰ হুজাই জিলা সমিতিৰ আমাৰ সম্পাদক N কমল সিংহ প্ৰমুখ্যে আমাৰ যিটো মহিলা বজাৰ অসমৰ একমাত্ৰ ইমা কৈথেল এতিয়া বৰ্তমান APM ইমা কৈথেল নামাকৰণ দিয়া হ'ল। ইয়াৰ হৈ আমাৰ মহিলা আয়োসকল আহিছে, তেখেতসকল আমি আমন্ত্ৰিত কৰা হৈছে আৰু সকলোকে আমি আদৰিছো। জয় জয়তে আপোন বা পৰমলেন মাৰুক এটা কেন্দ্ৰীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ এটা মণিপুৰী কলা কৃষ্টি সংঘ হয়। 1951 চনত স্থাপিত হৈ ৰেজিষ্টাৰ নম্বৰ 265 অসমৰ সোসাইটি ৰেজিষ্ট্ৰেশ্যন একমতে আমি ৰেজিষ্টাৰ পাইছো। আজি 72 বছৰ আমি অসমত বাসিন্দা হিচাপে এই তেতিয়াৰ পৰা আজিলৈকে আমাৰ সংগঠনে বিভিন্ন কাম কৰি আহিছে। ইয়াৰ লগত আজি বিশেষকৈ এই প্ৰেছ মিটখন কৰাৰ কথাটো হ'ল বৰ্তমান অসমত যিটো অসম চৰকাৰ মাননীয় শ্ৰীযুত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱ যিটো চৰকাৰে ইতিমধ্যে ফেব্ৰুৱাৰী মাহত অসমৰ বিধানসভা অধিৱেশন চলি থকা কাৰ্যকালত আকস্মাত আমাৰ বহুদিনীয়া দাবী বিভিন্ন দল সংগঠনৰ দাবী কৰা আমাৰ বহুদিনীয়া দাবী এখন পৰ্যায়ক্ৰমে ভালেমান আছে। তাৰ মাজতে মণিপুৰী যিটো মিতেই বিশেষকৈ মণিপুৰী মিতেই ভাষাৰ আমাৰ এছ'চিয়েট লেংগুৱেজ হিচাপে চৰকাৰে অনুমোদন দিয়াৰ কাৰণে আমি প্ৰেছ মিটখন আয়োজন কৰা হৈছে। লগতে বিশেষকৈ মণিপুৰী মিতেইসকলৰ বসতিপূৰ্ণ জিলা মূল জিলাসমূহৰ ভিতৰত 4টা জিলা ইতিমধ্যে আমাক চৰকাৰে ঘোষণা কৰিছে। তাৰ ভিতৰতে হুজাই জিলা, তাৰপিছত হাইলাকান্দি জিলা আৰু জিলা বুলি কয় আৰু কৰিমগঞ্জ। এই জিলা কেইখনত আমাৰ যিটো নেকি সহযোগী ভাষা হিচাপে যিটো কৰিছে তাৰ বাবে আমি অসম চৰকাৰক আন্তৰিকতাৰে আমি অভিনন্দন জনাইছো আৰু অসম চৰকাৰক আমি হাতজোৰ কৰি এখেতসকলৰ সুস্বাস্থ্য দীৰ্ঘায়ু এনেদৰে চৰকাৰ চলাই আমাৰ সৰ্বাংগীন বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে অসমত বসবাস কৰা সকলো উন্নতি সাধন কৰি আমাৰ ৰাজ্যৰ কাম কৰক। ৰাইজ আপোনালোকৰ লগত আছে। আমাৰ সংগঠনৰ হৈ আকৌ পুনৰাই আমি অসম চৰকাৰক কলেও
বিশেষকৈ আমাৰ অতি সন্মানীয় ডাক্তৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আপোন বা পৰমলেন মাৰুপ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তাউৰেম শ্যামকিশোৰ সিংহই এখেতক নমস্কাৰ যাচিছো, এখেতক শুভেচ্ছা জনাইছো। লগতে প্ৰেছ মিটৰ জৰিয়তে আমি অসমত বাসিন্দা কৰা সকলোৰে নিজৰ নিজৰ ন্যায্য দাবী আমাৰ পৰ্যায়ক্ৰমে চৰকাৰে দিয়া হ'ব, এইটো আমাৰ দৃঢ় বিশ্বাস। কিয়নো আমিও বহুদিনীয়া এই দাবীখিনি কৰি আহি চৰকাৰৰ মনত আমাৰ প্ৰতি যিটো নেকি মৰম, অসমত বসবাস কৰা মণিপুৰী খিলঞ্জীয়া অসমীয়া খিলঞ্জীয়াৰ প্ৰতি যি মৰম, এই মৰম পালতে আমি পাইছো। আমাৰ যি সুবিধা দিব লাগে ঘোষণা কৰাৰ পাছত আমাৰ ইতিমধ্যে আগত লোকসভাৰ নিৰ্বাচন আছে, তাৰপিছত 2026 আমাৰ যিটো নেকি অসম চৰকাৰৰ যিটো নেকি বিধানসভাৰ নিৰ্বাচন হ'ব। বিধানসভা নিৰ্বাচনৰ আগতে আমাৰ প্ৰাপ্য যিমান সুবিধাখিনি যিটো নেকি এছ'চিয়েট যিটো নেকি মণিপুৰী লেংগুৱেজ দিয়া আছে, সেই প্ৰাপ্যখিনি আমাৰ দিয়াৰ কাৰণেও আজি প্ৰেছ মিটক আমি অসম চৰকাৰক আমি নিবেদন কৰিছো। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়। ইয়াৰ পাছত আমাৰ পৰৱৰ্তী হিচাপে আমাৰ মাজৰ উপস্থিত মহিলাসকলক পৰিচয় দিছো। প্ৰথমতে আমাৰ গুণৱতী দেৱী বাইদেউ আমরা পৰিচয় দিছো, হাতটো উঠাব লাগে। তাৰপিছত গৈ অনিতা দেৱী, তাৰপিছত গৈ অলপ আগলৈ হওক, আমাৰ অলপ আগলৈ হওক আমাৰ প্ৰমীলা ৰাজকুমাৰী, API ইমাকচলৰ মূল সদস্য। তাৰপিছত আমাৰ পেহী লাগে, নামটো বকুলনী দেৱী আমি আমন্ত্ৰিত কৰি এখেতে উপস্থিত আছে, আসন গ্ৰহণ কৰিব লাগে। এতিয়া আমাৰ মাজৰ পৰা বিশেষকৈ আমাৰ উঠি অহা যিটো নেকি প্ৰজন্মক বা আমাৰ যুৱ চামক সদায় আঁকোৱালি লৈ এই আপোন বা পৰমলেন মাৰুপ সংগঠনখনৰ বৰ্তমান আমাৰ দলপতি হিচাপে আমি সাংবিধানিক হিচাপে এখেতক আমাৰ পৰম সংগম বুলি কয়, এখেত দলপতি দুই এষাৰ শুভেচ্ছামূলক বক্তব্য ৰখাৰ কাৰণে অনুৰোধ ৰাখিছো। ধন্যবাদ। আমাৰ আপোন বা পৰমলেন মাৰুপ অসম, লগতে আপোন বা পৰমলেন মাৰুপ অসমৰ হোজাই জিলা কমিটি, ইয়াৰ উপসমিতি ইমাকেথে লাইৰেম্বিলো হোজাই, এই অনুষ্ঠানৰ বিষয়ববীয়াসকল, গণ্যমান্য ব্যক্তিসকল আৰু উপস্থিত আমাৰ শ্ৰদ্ধেয় ৰাইজসকল, প্ৰথমতে আপোনালোকক মই সাদৰে শুভেচ্ছা জ্ঞাপন কৰিলো। আজি আমি মণিপুৰী সকলৰ কাৰণে সৌভাগ্য বুলি ক'ব লাগিব যে আমাৰ অসম চৰকাৰে যোৱা 23 এপ্ৰিল তাৰিখে বিধানসভাৰ 23 ফেব্ৰুৱাৰী তাৰিখে আমাৰ অসমৰ বিধানসভাত আমাৰ মণিপুৰী মিটেই ভাষা এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে অনুমোদন জনাইছে। আমাৰ অসমীয়াত এইটো সহযোগী কাৰ্যালয়ৰ ভাষা বুলি কোৱা হয়। এইটো আমাৰ অসম চৰকাৰে আৰু অসমৰ মাননীয় ডক্টৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। আমি ইমান দিন ধৰি, ইমান বছৰ ধৰি দাবী কৰি অহা এই যিটো আমাৰ যিটো দাবী, সেইটো আমাৰ মানে এপ্ৰুভেল দিয়াৰ কাৰণে নথৈ আনন্দিত আৰু তেখেতৰ ওচৰত
অসম চৰকাৰৰ ওচৰত আৰু আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ চিৰকৃতজ্ঞ হ'লো আৰু মই আৰু বিশেষ নকওঁ আৰু এই আপোনালোকক বিশেষ ধন্যবাদ দি পেলাই মই সামৰিম। আমাৰ মঞ্চত উপবিষ্ট আমাৰ বিভিন্ন শাখা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে, আই মহিলাসকল আছে, সকলোকে পুনৰাই আন্তৰিকতাৰ ধন্যবাদ জনাইছো। লগতে উপৰোক্ত বক্তা আমাৰ এন কুমাৰ ছাৰক আমি এখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনাৰে পুনৰাই অসম চৰকাৰৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিলো। এতিয়া পৰৱৰ্তী বক্তা হিচাপে আমাৰ শাখা সমিতি আপোন বা পৰমদেৱ মৰুপ সন্মিলিত কলা কৃষ্টি সংঘ, এই সংঘৰ হৈ আমাৰ হোজাই জিলা কমিটিৰ বৰ্তমান সম্পাদক এন কমল সিংহ ডাঙৰীয়াক তেখেতৰ দুই এষাৰ বহুমূলীয়া বক্তব্য ৰখাৰ কাৰণে অনুৰোধ ৰাখিছো। ধন্যবাদ। প্ৰথমতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ আজিৰ সভাৰ উপস্থিত হোৱা আপোন বা পৰমনাথ মৰুপ সমিতিৰ পৰম থমম্বা দলপতি সন্মান জনাইছোঁ আৰু লগতে আপোন বা পৰমনাথ মৰুপৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক মই শুভেচ্ছা জনাইছোঁ আৰু লগতে আজিৰ সভাত উপস্থিত হোৱা গণ্য মান্য ব্যক্তি আৰু আমাৰ মহিলা আই বাইদেউ সকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই সভাখন যি উদ্দেশ্যত আয়োজিত কৰিছে সেইটো বৰ আনন্দৰ কথা, কাৰণ আমাৰ অসম চৰকাৰে আমাৰ মণিপুৰী ভাষাক অসম ৰাজ্যৰ 4টা জিলাত হোজাই জিলা, কাছাৰ জিলা, হাইলাকান্দি জিলা আৰু কৰিমগঞ্জ জিলা, এই 4খন জিলাত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে মণিপুৰী ভাষাক অসম চৰকাৰে অনুমোদন দিয়াৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দীৰ্ঘদিনীয়া যিটো দাবী কৰি আহিছোঁ সেইটো পূৰণ কৰাত চৰকাৰে পূৰণ কৰি দিয়াত আমি নথৈ আনন্দিত হৈছোঁ। আৰু এইখিনিকে কৈ মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। আমাৰ APM হোজাই জিলা কমিটিৰ সম্পাদক ডাঙৰীয়া এন কমল সিংহক আমাৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে অসম চৰকাৰকো পুনৰাই শুভেচ্ছা জনাইছো। এতিয়া আজিৰ প্ৰেছ মিটত উপস্থিত সমূহ বিষয়ববীয়া আৰু বিশেষকৈ অসমৰ হৈ একমাত্ৰ মহিলা APM ইমাকেথেল নামেৰে নামাকৰণ হোজাই জিলাৰ নতুন বজাৰ মধ্য স্থানত আমাৰ অসম চৰকাৰৰ অন্তৰ্গত ভূমি পতন শাখাৰ পৰা অনুমোদন লৈ ইতিমধ্যে হোজাই পৌৰসভাৰ অধীনস্থ আমাৰ স্থান হয়। ইয়াত আমাৰ G+3 APM ইমাকেথেল 2014 চনৰ পৰা চলি আছে। এই অনুষ্ঠানটো সম্পৰ্কে আমাৰ বিশেষকৈ তেতিয়াৰ অসম চৰকাৰ লগতে তেতিয়াৰ হোজাই জিলা হোৱা নাছিলে, হোজাই মহকুমা আছিলে, হোজাই মহকুমাধিপতি প্ৰমুখ্যে হোজাই ৰাজহ চক্ৰ বিষয়া আৰু হোজাই পৌৰসভাৰ প্ৰমুখ্যে সকলোৰ সহায় সহানুভূতিত আমাৰ G+3 যিটো পূৰ্ণাংগ আমাৰ কনষ্ট্ৰাকশ্যনৰ আমাৰ G+2 লৈকে হৈছে, প্লাছ G+3 আমাৰ কিছু কাম বাকী আছে। তাৰ বাবে আমাৰ বিশেষকৈ
আপোনালোকে জানে অসমত বিশেষকৈ ইয়াৰ সুপৰিচিত কম আছে। আমাৰ মণিপুৰত যিবিলাকে গৈছে উত্তৰ পূৰ্বাঞ্চলৰ হৈ গোটেই বিশ্ব দৰবাৰে জানে যে মণিপুৰৰ ইমা মাৰ্কেট মানে মহিলা বজাৰ যিটো নেকি আছে এই আমাৰ 17শ শতিকাৰ পৰা আছে। সেই সকলোবোৰ আমাৰ অসমত খিলঞ্জীয়া হিচাপে আমি APM আমাৰ বহুখিনি আমাৰ কাম কৰি আছে। তাৰ মাজতে আপোনালোকৰ অসম চৰকাৰলৈ আমি এটি বিশেষ অভিনন্দন আৰু লগতে অনুৰোধ ৰাখিছো যে ইমা কৈথলৰ সম্পৰ্কেও আমাৰ কিছু চৰকাৰৰ দৃষ্টিগোচৰ ৰাখিব। যদি ভৱিষ্যত অসম চৰকাৰৰ মন্ত্ৰী প্ৰমুখ্যে বিষয়ববীয়াসকলে যদি আহে আমাৰ এই APM ইমা কৈথল যিটো মহিলা বজাৰ তাতে আদৰিম। আপোনালোকক আমি এই প্ৰেছ মিটৰে নিমন্ত্ৰণ জনাইছো। ধন্যবাদ। আৰু এটি বিশেষ আমাৰ আজি প্ৰস্তাৱ লৈছে। এই প্ৰস্তাৱটো হ'ল 4খন জিলা আমাৰ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো ঘোষণা কৰিলে সেইটোৱে আমাৰ মনত খুব আমি ভাল পালো। ভাল পালেও কিছু আমাৰ মাজত মানে আৰু দুটামান জিলা দিলে ভাল হয়। যেনেকৈ আপোনাৰ অসম চৰকাৰৰ যিটো গুৱাহাটী কামৰূপ জিলা যিটো আছে তাতে আপোনালোকে মণিপুৰী ৰাজবাৰী অসমৰ নহয় গোটেই ভাৰতৰ সুপৰিচিত মণিপুৰী ৰাজবাৰী আছে। এই মণিপুৰী ৰাজবাৰী বাসিন্দাসকল আছে অসমৰ ভাৰত বুৰঞ্জী যিটো নেকি কুৰংগ নয়নী অসম বুৰঞ্জীৰ পৰা আদি কৰি ভাৰত বুৰঞ্জীৰ পৰা আদি কৰি মণিপুৰৰ বুৰঞ্জীৰ পৰা আদি কৰি আপোনাৰ যিটো নেকি মণিপুৰী ৰাজবাৰী এই ৰাজবাৰীৰ নামাকৰণত ওচৰা ওচৰি বৰ্তমান যিটো নেকি কামৰূপ জিলা এই কামৰূপ জিলা বুলি ক'লে তাত বহুত সামৰি আছে। চমুকৈ কামৰূপ জিলাখনো যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি ভৱিষ্যতলৈ ঘোষণা কৰে তাৰ বাবে আমি আশা ৰাখিছো। আৰু এটা শিৱসাগৰ জিলাও ইতিমধ্যে এতিয়া বৰ্তমান আমাৰ যিটো ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেকি মোদী কি গ্যাৰেণ্টি বুলি কয় তেনেকৈ আমাৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গ্যাৰেণ্টি হিচাপে আমি বিচাৰিছো শিৱসাগৰ জিলা যিটো আছে আৰু কামৰূপ জিলা এই দুটা জিলাকো যাতে এই যিটো নেকি ঘোষণা কৰিছে যে এছ'চিয়েট লেংগুৱেজৰ 4টা জিলা আৰু 2টা জিলা কমেও যোগ কৰি 6খন জিলাত দিবৰ বাবে আজি প্ৰেছ মিটত আমি ৰিজলিউশ্যন লোৱা হ'ল। ইতিমধ্যে এই গোটেইখিনি ৰিজলিউশ্যন আমি অসম চৰকাৰক আমি আবেদন জনাম। এই অসমত থকা বিভিন্ন জাতি জনজাতি সংগঠনসকলক আপোনালোকে প্ৰস্তাৱ ল'ব। কিয়নো চৰকাৰে যিমানে কাম কৰক ৰাইজৰ হৈ কাম কৰিলেও আমাৰ যিটো নেকি অসমৰ যে বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া এখেতে বহুমুখী চিন্তাধাৰা মানে চৰকাৰী আঁচনি বেচৰকাৰী আঁচনি ধৰ্মীয় অনুষ্ঠান সকলো সৰ্বাংগীন উন্নতিৰ কাৰণত বাদ পৰি থকা যেন লাগিছে। সেইকাৰণে পুনৰাই অনুৰোধ ৰাখিছো আৰু 2খন জিলা দি 6খন জিলা কৰিবৰ কাৰণে আমি প্ৰস্তাৱ লৈছো। আৰু আমাৰ এই যিটো প্ৰস্তাৱ আমাৰ আবেদন আমাৰ শুভেচ্ছা যিটো নেকি অভিনন্দন অসম চৰকাৰলৈ ইতিমধ্যে আমি বাই পোষ্টেল আমি পঠাম। ইয়াকে কৈ হদৱেকত আমাৰ যিটো স্থান আছে ইয়াতে আপোনাৰ খুজাই নতুন বজাৰ খোলা সময়ৰ পৰা থকা আমাৰ ইমা কৈথল লাইন যিটো মন্দিৰ আছে তাত সুদূৰ মণিপুৰৰ চিফ মিনিষ্টাৰ বা মণিপুৰ গভৰ্ণমেণ্টৰ পৰা অনা আমাৰ যিটো নেকি মন্দিৰ স্থাপনা কৰিছে। তাতে ইমা মানে মা আৰু ইপা মানে আপোনাৰ পিতৃ মানে বজাৰৰ দেৱ দেৱী হিচাপে আমাৰ ডেইটি অফ মাৰ্কেট বুলি কয়। বিশ্ব বজাৰত মানুহে কিনা বেচা কৰিলে সেই বজাৰখনত 2টা কিনা বেচা লাভালাভৰ কাৰণে এটা মা পিতৃ থাকে। এই পিতৃ আমাৰ মণিপুৰী পৰম্পৰা হিষ্টৰী মতে আপোনাৰ মণিপুৰত যিটো ইমা কৈথল তাতে স্পষ্ট হৈ আছে। এইটো 1717 AD পৰা চলিছে। বহুত পুৰণা আজিৰ পৰা বহু বছৰ 100 200 300 বছৰ আগৰ হয়। সেইকাৰণে অসম চৰকাৰক পুনৰাই আমি অনুৰোধ ৰাখিছো আপোনালোকৰ এই প্ৰেছ মিটৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছো যদি হোজাই জিলালৈ আহে আমি আন্তৰিকতাৰে আপোনালোকক আদৰিম। বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে আমাক যোগদান কৰাৰ কাৰণে বা খবৰ দিয়াৰ কাৰণে অনুৰোধ ৰাখিছো। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি জয়।